বেতলা কিবা কিবি কৰি আছে মানে বস্তুবিলাক পেকিং কৰি আছে আমি আজি ইয়াৰ পৰা সন্ধিয়ালৈকে গুচি যাম মানে সন্ধিয়ালৈকে আমাৰ গাড়ীৰ চাৰি লোড হৈ যাব পুৰা কমপ্লিট হে হেল্ল' হোৱাটছআপ গাইজ এণ্ড ৱেলকাম টু মাই চেনেল নিশা ব্লগ তো ফাইনেলি সকলোৱে কেনেকৈ আছে মইতো ভালেই আছোঁ আৰু আমাৰ কেম্প মানে লাছ হৈ গ'ল গমটো পাইছে চাগে আৰু এই ভিডিঅ'টো যে মই বনাই আছোঁ এইটো মই গাড়ীৰ ভিতৰত আছোঁ মানে গাড়ীৰ গ্লাছ ট্লাছ পূৰা লক কৰি দিছোঁ বাহিৰৰ চাউণ্ডটো যাতে নাহে তো মই ভিতৰৰ পৰাই ভিডিঅ'টো বনাই আছোঁ আৰু আজি যে চশমাটো লগাইছোঁ এইটো মানে গাড়ীতে আছিল মই গাড়ীত সোমালোঁ জাষ্ট গাড়ীত সোমাই কিনে বহি কিনে দেখা পালোঁ চশমাটো এটা ভিডিঅ'ই বনাওঁ বুলি ভাবিলোঁ তো চশমাটো লগালোঁ আৰু ইণ্ট্ৰ'টো দিয়া চুৰু কৰিলোঁ তো ফাইনেলি কি হ'ল আমাৰ মানে কেম্প লাছ হৈ গ'ল পৰহি আমাৰ চাৰ্কেছ শেষ মেলা শেষ মানে এইবাৰ মানে আমি ইয়াৰ পৰা হেৰিত যাম এই জোৰাই যাম ইয়াৰ পৰা মানে সেই বেংগলে পৰে ৱেষ্ট বেংগলে পৰে মানে জোৰাই জেগাটোৰ নাম জোৰাই তো তাতে গৈ আছোঁ আজি আমি পৰহি মানে আমাৰ লাছ হৈ গ'ল না কালি মই ভিডিঅ' বনাব নোৱাৰিলোঁ তো ফাইনেলি আমি মাল চাল ভাঙি থৈ দিছোঁ গাড়ী অহা নাই এতিয়ালৈকে গাড়ীত লোড দিম 3 গাড়ী লোড হয় 2টা 12 চাকা আৰু এটা 6 চাকা গাড়ীত আমি লোড কৰি ইয়াৰ পৰা গুচি যাম মানে তো মই বাহিৰৰ ভিউটো দেখাই দিম এতিয়া মানে কেনেকৈ আমাৰ কি হৈ আছে এতিয়া তো কাম মানে চলা নাই এতিয়া বন্ধ হৈ আছে মানে লেবাৰ মাতিছে লেবাৰ অহা নাই আৰু প্লাছ গাড়ীও অহা নাই বহুত টাইম হৈ গ'ল 11টামান বাজি গ'ল এতিয়া তো গাড়ী আহিব গাড়ী আহিলে আমি গাড়ীত লোড কৰিম মাল তাৰ পৰা ইয়াৰ পৰা গুচি যাম আমি মানে তো গাড়ীৰ ভিতৰত চশমাটো আছিল এই লুকিং গ্লাছ নহয় এইটো কিবা বেলেগ গ্লাছ কয় লুকিং গ্লাছটো সেইটোক কয় সেই চাইডত তো চশমাটো মই আৰু আগৰ জেগাত থৈ দিওঁ চশমাটো মই এনেই লগাইছিলোঁ জাষ্ট চশমাটো ইয়াতে আছিলে মই চশমাৰ জেগাত থৈ দিলোঁ ইয়াৰ পৰাও দেখা যায় এই আছে আমাৰ মাল চাল পূৰা ভাঙি গেছে মানে ভাঙি গেছে নহয় আৰু সেইফালে মেলাৰ মালবিলাকো খুলি আছে তো সম্পূৰ্ণ মই দেখাই আছোঁ একবাৰ ফিল্ডখন ঘূৰাই তেনেকৈ কি সমাচাৰ হৈ আছে আমাৰো পেকিং কৰি আছে চব কাপোৰ কানি পেটুলাই ইয়াতে আছে এতিয়া হোৱাত বহি তো গাড়ী চাৰি অহা নাই কিভাৱে বহি আছে কি কৰিব আৰু মাল চাল কৰি আছে লাহে গণেশ এইফালে মামা এতিয়া যে মই গাড়ীৰ পৰা ইণ্ট্ৰ'টো দিলোঁ মানুহ এই খেতে মাতৰ গাড়ী হয় তো মই গাড়ীতে ভিতৰত বহি আছিলোঁ যাতে বাহিৰৰ নইজটো নাহে মানে ভইচটো নাহে যাতে মানে বাহিৰৰ চাউণ্ডটো নাহে যাতে আৰু দাজু মানে এতিয়া ইন্তজাৰ কৰি আছে কেতিয়া গাড়ীটো আহিব মাল চাল পেকিং কৰা নাই চব চিনাতে বহি আছে আৰু ফাইনেলি গাড়ী 3খন আহিব আমাৰ মোটামুটি সন্ধিয়ালৈকে গাড়ী লোড হৈ যাব ইয়াৰ পৰা আমি গুচি যাম